হেল্ল' এভৰিৱান, গাঁৱলীয়া বোৱাৰী পিংকি চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে আছে বুলি। তেন্তে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। অ' মাই গড, এজনী কি মাছ হ'ব? 2 কেজিমান ওজনৰ মাছ এজনী পালে দেই আজি আমাৰ পুখুৰীত। এয়া কি মাছ হয় এজনী? চিলভাৰ কাপ। চিলভাৰ কাপ এজনী 2 কেজি ওজনৰ এজনী পালে দেই। এজনী ওচৰৰ পৰা অকণমান দেখাই দিছোঁ। এয়া চাওক, মুখখন কাপ কাপ কৰি আছে। এজনী 2 কেজি ওজনৰ হ'ব দেই। এইজনী 2 কেজি ওজনৰ হ'ব দেই, কিন্তু কেমেৰাত আপোনালোকে সৰু দেখিছে অকণমান, কিন্তু 2 কেজি ওজনৰ হ'ব এজনী। আৰু অথনি এইটো মাছটো মই ভুলকৈ কৈছিলোঁ নামটো, আৰু এইটো মাছৰ নাম হৈছে বিগ গেট বোলে। মানে মাছটো দেখি খুবেই মানে উৎসাহিত হৈ গ'লোঁ যে, আৰু মাছৰ নামটোকে ভুলকৈ ক'লোঁ। এইটো হৈছে বিগ গেট মাছে দেই। এতিয়া এইটো কাটি লওঁ, আৰু এতিয়া কাটিম, এইটো চাফা কৰি লওঁ। হ'ব দিয়া। ইমান ডাঙৰ গধুৰ 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 তোমাৰ গধুৰ লাগিছে নেকি? ইমান গধুৰ লাগিছে। ভালকে ধুব লাগিব। বজাৰ দিন কাটে তাৰ সেইটো মাছটো হৈছে ডাঙৰ, আৰু কাটিবলৈ মানে মই হেৰিয়ে বিচাৰিছোঁ। কি হ'ল? আজি চবে টুপিচকে খাব। মাছৰ পিচটো চব মই ডাঙৰ ডাঙৰ কৰি দিছোঁ, সৰু নাই কৰা দেই। ডাঙৰ ডাঙৰ কৰি দিছোঁ মাছৰ পিচটোহে। মাটি কলহৰ পানী খাবা নাই। ইমান ডাঙৰ মাছ, ইমান ডাঙৰ মাছ আজি খাইহে দিম। খাইহে এৰিম আজি। খলুক খলুক মাৰি আছে মাছে। আৰু এইফালে মাছ ফ্ৰাই কৰিছোঁ। অথনি পুখুৰীত ধৰা মাছ কাটি মেলি ভালকৈ ল'লোঁ, আৰু এতিয়া এইখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া এইফালে মাছ ফ্ৰাই কৰি বনাই ল'লোঁ। এয়া মাছৰ জোল বিলাহীৰ লগত, কিন্তু ভিডিঅ' কৰা নহ'ল। আৰু সকলোৱে জানেই বিলাহীৰ লগত মাছৰ জোল। আৰু এইফালে মাছৰ মাথা ফ্ৰাই কৰিছোঁ। এতিয়া মাছৰ মাথা দি বনাম মই জালুকীয়া, ডাল কচুৰ লগত জালুকীয়া বনাম। আৰু সকলোৱে বনায়, কিন্তু মই আজি ডাল কচু জালুকীয়াকণনো কেনেকৈ বনালোঁ তাকে দেখাবলৈ বিচাৰিছোঁ। আৰু মোৰ ভিডিঅ'সমূহ চাই যদি ভাল লাগে, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু প্ৰথমবাৰলৈ যদি কোনোবাই চাইছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। আৰু এতিয়া এয়া তেল গৰম হ'ল। তেল গৰম হ'লত ইয়াতে দি দিছোঁ মই জলকীয়া এটা দুফাল কৰি দিছোঁ, আৰু আদা নহৰু পিঁয়াজ এনেকৈ একেলগতে দি দিছোঁ। এতিয়া এইখিনি অকণমান সময় ভাজি ল'ম। এতিয়া পিঁয়াজ আৰু আদা নহৰুখিনি অকণমান কেঁচা গোন্ধটো যোৱাৰ পিছত এতিয়া মই এয়া আলু কাটি লৈছিলোঁ টুকুৰা টুকুৰাকৈ, আৰু এতিয়া এই আলুখিনি মই ইয়াতে দি দিছোঁ। আৰু এতিয়া আলুখিনি অলপমান সময় মই আদা নহৰুৰ লগতে এনেকৈ ভাজি ল'ম, অলপমান ফ্ৰাই কৰি ল'ম আদা নহৰুৰ লগতে। আৰু অকণমান ইয়াতে দি দিম হালধি, আৰু হালধিটো দি পেলাই এতিয়া লৰাই দিম। আৰু
আৰু এতিয়া এইখিনি অকণমান সময় মই ফ্ৰাই হ'বলৈ দিম। অকণমান সময় ভাজি লোৱাৰ পিছত মই এতিয়া ইয়াতে নিজৰ জোখ অনুযায়ী দি দিম নিমখ। ইয়াতে এতিয়া মই নিজৰ জোখ অনুযায়ী দি দিলোঁ নিমখ, আৰু নিমখখিনি দি এতিয়া মই ভালকৈ লৰাই ল'ম। আৰু এতিয়া ইয়াতে দি দিছোঁ মই 2টা বিলাহী। এতিয়া 2টা বিলাহী দি দিলোঁ। বিলাহীকেইটা দি এতিয়া ভালকৈ ভাজি ল'ম। আৰু ইয়াতে আৰু দি দিম এতিয়া মই এয়া হৈছে জালুকৰ গুড়া মই আধা দিছোঁ, কাৰণ জালুকৰ গুড়া তেলত দিলে নুপুৰে, কিন্তু তেলত দিলে গোন্ধটো বৰ ধুনীয়া আহে, আৰু গোন্ধটো ধুনীয়া আহিবৰ কাৰণে মই তেলত অলপমান মানে দি দিছোঁ জালুক, আৰু পাছত দিম অলপমান, আৰু বাকীখিনি মই পাছত দিম। আৰু তেলত অকণমান দি দিছোঁ যাতে গোন্ধটো ধুনীয়া আহে, আৰু জালুক তেলত দিলে সদায় গোন্ধটো ধুনীয়া আহে কিন্তু নুপুৰে। আৰু এয়া লৈছোঁ গৰম মছলাও দি দিছোঁ অকণমান। আৰু এতিয়া এইখিনি পুনৰবাৰ মই ভালকৈ লৰাই ল'ম। এতিয়া এইখিনি ভালকৈ লৰাই মেলি অকণমান সময় সিজিবলৈ দিম। এতিয়া এইখিনি মই অকণমান সময় এনেকৈ ভাজি ল'লোঁ, আৰু এতিয়া ভাজি লোৱাৰ পিছত ইয়াতে দি দিম এয়া দালি তিয়াই থৈছিলোঁ মই, মচুৰ দালি তিয়াই থৈছিলোঁ। এতিয়া ইয়াতে দি দিছোঁ মচুৰ দালিখিনি, আৰু মচুৰ দালিখিনি দিয়াৰ পিছত এতিয়া পুনৰবাৰ মই ভালকৈ লৰাই দিম। এতিয়া ইয়াতে দি দিম ক'লা কচু বেছি নাপালোঁ, যিহেতু গোটেইখন মানে পানীয়ে হৈ আছে, আৰু বেছি নাপালোঁ। আৰু জালুকীয়া বুলি ক'লে কচু নহ'লে ভাল নালাগে খাই, আৰু এয়া ক'লা কচু দি দিলোঁ ইয়াতে। আৰু এইখিনি দিও এতিয়া মই অলপমান সময় ভাজি ল'ম। কচুখিনি দিয়াৰ পিছত এতিয়া আকৌ পুনৰবাৰ মই ভালকৈ ভাজি ল'ম। আৰু এতিয়া ইয়াতে মই দি দিলোঁ মাছৰ মাথা, আৰু মাছৰ মাথাকেইটা দি পিনে এতিয়া আকৌ পুনৰবাৰ মই ভালকৈ লৰাই ল'ম। মাছৰ মাথা দি পিনে এইখিনি মই এতিয়া আকৌ ভালকৈ লৰাই দিম। আৰু এইখিনি এতিয়া অকণমান লাহে লাহে মই ভাঙি দিব লাগিব। মাছৰ মাথাটো মই অকণমান ভাঙি দিম এতিয়া এনেকৈ। আৰু এতিয়া ইয়াতে দি দিম মই গৰম পানী। ইয়াতে এতিয়া দি দিছোঁ মই গৰম পানী, আৰু পানীটো আপোনালোকে জোলকণ নিজৰ ইচ্ছা অনুযায়ী ল'ব পাৰে। কোনোবাই পাতলাকৈ খাওঁ বুলি ক'লে আপোনালোকে অলপ বেছি পানী দিব, আৰু ডাঠকৈ খাওঁ বুলি ক'লে কমটি পানী দিলেই হৈ গ'ল। মই ভালকৈ এনেকৈ লৰাই দিম, আৰু লৰাই পিনে এতিয়া এইখিনি উতলিবলৈ দিম। এইখিনি এতিয়া অকণমান সিজিব লাগিব ভালকৈ। আৰু এতিয়া এইখিনি মই পানী দিয়াৰ পিছত ভালকৈ এবাৰ লৰাই পিনে এতিয়া এইখিনি মই ঢাকি দিম, আৰু এইখিনি ভালকৈ এতিয়া সিজিবলৈ দিম। তাৰপিছত কি কৰিম চাই থাকিব। এয়া ভালকৈ সিজিছে। এতিয়া ইয়াতে আৰু অলপ জালুক দি দিছোঁ, যিহেতু তেলপাকত জালুকটো মই অলপমান দিছিলোঁ, ইমান নুপুৰে তেলপাকত জালুকটো দিলে, আৰু সেইকাৰণে আৰু অকণমান দি দিছোঁ। আৰু এয়া মান ধনিয়া পাত দি দিছোঁ, আৰু এতিয়া এইখিনি মই ভালকৈ এবাৰ লৰাই দিম। আৰু এইখিনি এতিয়া মই ভালকৈ এবাৰ লৰাই দিম এনেকৈ। আৰু এতিয়া এইখিনি মই এবাৰ ভালকৈ লৰাই দিছোঁ। আলুটো সিজিছে ভালকৈ। আৰু এয়া ৰেডি হৈ গ'ল কচু আৰু মাছৰ মাথা দি বনোৱা জালুকীয়া শাক কচুৰ লগত।